তো সকলোলৈ গুড মৰ্ণিং অসম। তো সকলোৰে দিনটো শুভ হওক বুলি আশা থাকিল। লগতে মোৰ হেমকুক ব্লগ চেনেলটো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। তো কি হ'ল, আমি সেইদিনাখন চাবলৈ গ'লোঁ লোকেল উৎপাত। তো লোকেল উৎপাত চাবলৈ যোৱাৰ পিছত আমি ব্লগ বনাইছিলোঁ লোকেল উৎপাত চাওঁতে। তো ব্লগত কি হ'ল, মই দুটামান ভিডিঅ'ৰ ক্লিপ এড কৰি দিছিলোঁ, মুভিৰ ক্লিপ এড কৰি দিছিলোঁ। তো তেওঁলোকে কালি মোলৈ মেছেজ পঠালে যে তুমি ক্লিপবোৰ জইন নকৰিবা, ক্লিপবোৰ জইন কৰাটো ভাল কথা নহয়, গতিকে তুমি ক্লিপবোৰ আঁতৰাই দিয়া। আৰু মই ক্লিপবোৰ আঁতৰাবলৈ যাওঁতে গোটেই ভিডিঅ'টোৱে উৰাই দিলোঁ। যিহেতু মই বিচাৰোঁ যে এনেকুৱা ধৰণৰ কোনো যাতে নহওক, আৰু এইবোৰ হ'লে একচুৱেলি আপোনাৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক অহাৰ সম্ভাৱনা থাকে। গতিকে তেনেকুৱাবোৰ যদি ভুল আপুনিও কৰিছে তেন্তে সেই ভুলটো নকৰিব। মোৰ সেই ভুলটো হৈ গৈছিলে একচুৱেলি। তো মই সেইটো কাৰণে মই গোটেই ভিডিঅ'টোৱে উৰাই দিলোঁ। একচুৱেলি উৰাব নালাগিছিলে, কিন্তু উৰাই দিলোঁ। একো নাই, আমাৰ অসমীয়া চেনেল এখন যদি কিবা মোৰ এটা সৰু ভুলৰ কাৰণে যদি তাত কিবা প্ৰভাৱ পৰে, দেন মই তাৰ কাৰণে ছেক্ৰিফাইচ কৰিবলৈ ৰাজি আছোঁ, কাৰণ সেইখন এখন আমাৰ অসমীয়া চিনেমা, আমাৰ অসমীয়াৰ সন্মান। গতিকে আপোনালোকে যদি সেনেকুৱা ধৰণৰ কিবা ভুল কৰিছে তেতিয়াহ'লে নকৰিব, কাৰণ সেইবোৰৰ বাবে আপোনালোকৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক অহাৰ সম্ভাৱনা আছে। তো গুড মৰ্ণিং আকৌ এগেইন সকলোলৈ বুলি। আজি অলপ দেৰিকৈ সাৰ পালোঁ, কাৰণ কালি ৰাতি টোপনি হোৱা নাছিলে, কি জানো হৈছিলে, টোপনি অহা নাই, এনেই বাগৰি আছিলোঁ, ৰাতি ভিডিঅ' চাই দিলোঁ। তাৰপিছত আজি তিনিচুকীয়া গৈ আছোঁ মোবাইল ল'ব, নতুন মোবাইল। একচুৱেলি মোবাইলটো নতুনকৈ ভাইটিয়ে ল'ব, মোৰ মোবাইলটো ভাইটিয়ে লৈ ল'ব বোলে, যিহেতু মোক কেমেৰা ফোনৰ প্ৰয়োজন। মোৰ মোবাইলটো একচুৱেলি কেমেৰা ফোন নহয়, মোৰ ফোনটো গেমিং ফোনৰ, যিহেতু মই গেম বহুত বেছি খেলিছিলোঁ, কিন্তু এতিয়া এৰি দিলোঁ গেম খেলিবলৈ। তো আৰু বৰষুণটো বহুত দিছে, আমাৰ ফালেও বহুত দি আছে কণ্টিনিউ। আৰু অসমৰ সকলো ঠাইতে দি আছে বুলি শুনিছোঁ আৰু দেখিছোঁ। গোটেই মানুহ মৰিছে, 130 জন নে কিমানজন মানুহ ঢুকালে বৰ্তমানলৈকে বানপানীৰ প্ৰকোপত। তো খুবেই এটা বেয়া, মানে আমাৰ বাবে বেয়া এটা সময়, যিহেতু ইমান হেৰিত আমাৰ বাৰিষা আহিছে, বানপানী হৈছে, গোটেই ভূমিস্খলন। তো মই ভাবোঁ তাৰ কিবা এটা ভাল ব্যৱস্থা চৰকাৰে ল'ব লাগে, কাৰণ ইমান এটা অসুবিধাৰ মাজত, ত্ৰাসৰ মাজত আমাৰ অসমীয়া কিছুমান মানুহ জীয়াই আছে, যিবোৰ মানে ভয়ত আছে, থাকিবই। আৰু আমি দেখোঁতেই ইমান ভয় লাগিছে, যদি যোনে ফেচ কৰিছে তেওঁলোকে কিমান অসুবিধা, মানে কিমান হেৰি হ'ব। তো তেওঁলোকৰ বাবে চৰকাৰে যেন সোনকালে এটা ভাল ব্যৱস্থা লয়, তাৰে আশা কৰিছোঁ। আৰু চৰকাৰলৈ মোৰ সেয়াই অনুৰোধ, যাতে তেওঁলোকলৈ সোনকালে এটা কিবা ভাল ব্যৱস্থা লয়। ইয়াকে কৈ মোৰ আজিলৈ সামৰিলোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজি তিনিচুকীয়া গৈ আছোঁ মোবাইল ল'বলৈ। জয় আই অসম।